হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। মোৰো খুব ভাল। মাত্ৰ অলপ ভঙা মানে টোপনিৰ পৰা উঠি আহিছোঁতো। এতিয়া সময় বাজিছে মানে ৰাতিপুৱা 6:15 হৈছে। তো বলক যাওঁ, ক'ত যাওঁ ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব। বৰষুণৰ বতৰ, সেয়েহে ট্ৰেইন হ'লে ৰৈ থকাতকৈ পপকৰ্ণে খাই লওঁ বলক। ফাইনেলি আমাৰ গাড়ী পালেহি, ট্ৰেইন পালেহি। এখন দেখোন চিলিগুৰিহে। ভালকৈ আহি থকা নিচিনা লাগিছে। আজি ফাৰ্ষ্ট উঠিছোঁ জেনেৰেলত। মই আজি ফাৰ্ষ্ট টাইম ট্ৰেইনত আহিছোঁ। ট্ৰেইনৰ পৰা বাহিৰ দৃশ্যটো চাওক। জেনেৰেলতে যদিও ইমান সেইপিনে বা আছে, সেইপিনে এজনী নিজমণি বা, এজনী আমাৰ চিষ্টাৰ। আপোনালোকে দেখিয়ে থাকে ভিডিঅ'ত। মেডাম খাই গৈছে। বেলেগ চিষ্টেম মানে জেনেৰেল ডবাটো মানে বহুত ডেভেলপমেণ্ট আছে। এখনহে চাওক ধুনীয়াকৈ লৈ খাব পৰাকৈ, কিন্তু এখন বহুত লেতেৰা, ইয়াত খাবলৈ নোৱাৰি। আৰু এইফালে টিটি আহিলে টিকেট চাবৰ কাৰণে। তেওঁলোকে তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা দেখি খুব ভাল লাগিলে। আৰু আমি আহি উঠিলোঁ সেই ব্ৰহ্মপুত্ৰৰ ওপৰত, বগীবিলৰ ওপৰত। বগীবিলৰ তলেদি ট্ৰেইন কেনেকৈ যায় এটা চোৱা খুব হেঁপাহ আছিলে। আজি দেখিলোঁ এইফালে তললৈ আৰু এইফালে ওপৰলৈ। চাওকচোন কিমান বেছি ভাল লাগে। ট্ৰেইনত গৈও ভাল লাগে, বাছত গৈও ভাল লাগে, কিন্তু আজি মই প্ৰথমবাৰ কাৰণে বগীবিলৰ তলৰ দৃশ্যটো আচলতে ট্ৰেইনৰ যিখিনি ট্ৰেইনৰ ৰাস্তা সেইটো দেখিলোঁ। দ্বীপবিলাক পূৰা পানীয়ে ভৰপূৰ হৈ গৈছে। যিবোৰ ব্ৰহ্মপুত্ৰৰ দ্বীপ আছিলে, সেয়া মানুহবোৰ এজনী আগত গুচি গৈছেগৈ। যোৰহাটৰ ট্ৰেইন বহুত দূৰত আছে, মানে বহুত দেৰিকৈ আছে। সেইটো কাৰণে আমি আমাৰ এয়া বাইদেৱে এনেকৈ লৈ ঘূৰি ফুৰিছে আৰু সেইপিনে সিহঁতি লৈ গৈছে। এইপিনে দেখোঁ কুলি বুলি ভাবিছে নে? কুলি নহয় কিন্তু দেই। বন্ধু এখনে চাউলৰ বস্তা লৈ আহিছে। চাহকাপ লৈ লৈছোঁ, কেক এটা লৈ লৈছোঁ। সেইপিনে বাইদেৱে কফি লৈছে। সেইপিনে বাই লাল চাহ, গাখীৰ চাহ, গ্ৰীণ টি নহয় সেইটো। ইমান ধুনীয়া ধুনীয়া মম চাৰ্টৰ বিস্কুট। তো আমি আৰু ইয়াতে খাব লৈছোঁ। কেক লৈছোঁ। আজি বহুত বেলেগ ডিজাইনৰ কেক এটাও দেখিছোঁ। আৰু এইপিনে এখন ট্ৰেইন ৰখাই থোৱা আছে। ইয়াতে মানে এটাই ভাল মানে কি, যি টি ট্ৰেইন থাকে, যথেষ্ট ভাল। আৰু মানে আপুনি উন্নত জেগা, পূৰা চাফ চিকুণ, খোৱা পানীৰ ব্যৱস্থা আছে। ৱাছৰুমবিলাকো ভাল, খোৱা পানীৰ ব্যৱস্থা, বহিবলৈ সুবিধা কৰি দিয়া আছে য'তে ত'তে। তো খুব ভাল মানে, বুজিছে নাই? পূৰা চাফা কৰি আছে মানে ট্ৰেইনবিলাকো। চাওক কিমান ডাঙৰ বুকুখন কঁপি গৈছেগৈ। ট্ৰেইনত উঠি নোপোৱা ন, আমাৰতো বিৰাট ভয় লাগে। ট্ৰেইনৰ ওপৰত ট্ৰেইন আহি থাকে, গৈ থাকে, আহি থাকে, গৈ থাকে, আহি থাকে। ট্ৰেইন ষ্টেচনলৈ ইমান পানী আহিছে চাওকচোন আপোনালোকে। ৰাম ৰাম। এইটোৱে হৈছে ডিব্ৰুগড় ট্ৰেইন ষ্টেচন। ইয়াতে বহুত মানুহ বহুত দূৰ জেগাৰ পৰা আহে আৰু যাব পাৰে। ইয়াত মই এটা বহুত ভাল বস্তু দেখালোঁ। এইটো আপোনালোকক পটাপট দৌৰি যাওঁ বলক খাই চাওঁ। আমি তাই মেগী খাইছে। তুমি হেল্ল' এটা দি দিয়া। তো আমি হৈছে আমি আহি আছোঁ ভাত খাবৰ কাৰণে। ভাত খাবলৈ আহিছোঁ আমি এখন হোটেলত। মাছ, এয়া মাংস আধা খালে মানে, এইটো মাংস আৰু 4 পিচ দিছে। তাৰপিছত কেইটকা? 50 টকা। আৰু যে মই যে কৈছিলোঁ দৌৰি দৌৰি যাওঁ, বস্তুটো চাওঁগৈ বলক। এইটোৱে হৈছে সেইটো বস্তু, একদম মনটো চুই গৈছে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ইমান ধুনীয়াকৈ আমাৰ জাতীয় পতাকাখন উৰি আছে আকাশত ন, কিমান ভাল লাগিছে। ডাঙৰ ফেন এখন চাওক, কম ডাঙৰ নি বাৰু?
এবাৰ আমি উঠিলোঁ এনেকুৱা এখন ট্ৰেইনত এইখন ফেন নকৰে অঁ ফেন অকল এইপিনে ঘূৰে আমাৰ পিনে নকৰে অঁ এনেকুৱা ইয়াৰ মাজতে মই সকলোকে এটা মানে আহ্বান জনাওঁ যে আপোনালোকে ট্ৰেইনত গ'লে এনেকৈ বস্তুবোৰ দলিয়াই নিদিব গন্তব্যস্থানত ডাষ্টবিন থাকে তাত পেলাব এই গৰুটো চাওকচোন কেনেকৈ পলিথিন খাই আছে কিমান বেমাৰৰ সন্মুখীন হয় বাৰু ভাবকচোন আমি মানুহেই আমি ভাল কাম নকৰোঁ গৰু এটা জন্তুৱেতো একো নাজানে ন খোৱা বস্তু বুলি পাইছে মিঠা পাইছে বা জ্বলা পাইছে টেঙা পাইছে তেওঁ নিমখীয়া পাইছে কিবা এটা পাইছে মুঠতে খাইছে কিন্তু এই পলিথিনবিলাক খোৱাৰ কাৰণে এই গৰুটো যে মৃত্যুমুখত পৰিব পাৰে সেইকাৰণে আমিয়ে সচেতন হ'ব তাই শুই গ'ল তাইহে ভাগৰ লাগে বেচেৰীজনী আৰু এইফালে হিজৰা আহিছে হিজৰা বুলি ধৰিবই নোৱাৰি আমি এতিয়া চানা খাব লাগিছোঁ কাঁচা চানা বহুত দেৰিমত আহিছে তই বাদাম খাবি নেকি বাদাম এপিনে খোজ আমি মৰিয়নি পাই গ'লোহি বইল দিম দে জলকীয়া নানিলি ইয়াৰ লগত ইয়াতে জলকীয়া আছেনে এইটো হৈছে মৰিয়নি জংচন দৈ যায় দেই ঘৰলৈ নবত পলিথিনৰ ভিতৰত কাগজ সেইটো কথা শূন্য অৱধ আসাম এক্সপ্ৰেছ সঠিক সময়মতে চলি আছে আজি এই ৰেলগাড়ীখন 16:30 ধন্যবাদ আৰু এগৰাকী কিন্নৰ আহিলে তেওঁ আমাৰ সকলোকে আশীৰ্বাদ দিব আমি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি আমি পালোহি সেইকাৰণে লাইটটো জ্বলিলে ৰাতি হ'ল আৰু ফাইনেলি পালোহি এইপিনে সন্ধিয়া হ'ল